Hey guys, welcome back to my YouTube channel MC Vlogs. Saya Hawk, bari huwa so datar video gat. Vlog sun video tu saya Hawk. Eksa है guys, रास्ता तो ভাল নহয় কথা এটা। কিবা কৈ দিয়া কি কবা তো গাইছ ছবি টেম্পোৰ পৰা নামি হলে একদম মানে খোজকাঢ়ি আহিছো ৰব এতিয়া কেদাৰ মন্দিৰ যাম নেতা অভিনী ঘাট যাম তো বলকচোন চাই দিয়ক ভিডিঅ'টো ঐ ৰাজ হ'ব কিয় বহুত দিনৰ মূৰত লগ কৰি কেনে লাগিল মজা তাতে আজি নতুন মানে অলপমান প্ৰশিক্ষণ আৰু সেলফি ষ্টিকৰ বৰ্তমান ভালে চলি আছে তো আমি চাহ যাই আছো এইটো পমক্কা নেকি বাইদেউ তো পমক্কা ন নহয় নেকি তো এইটো পমক্কা বুলি ভাবিছিলো তো গাইছ আজি ভিডিঅ'টো কেনেকুৱা হ'ল যে আমাৰ আগত মাধৱ মন্দিৰৰ ভিডিঅ'টো বনালোঁ বনাই পূৰ্বতীয়াভাৱে ইয়াত আমি বেলেগকৈ এটা ভিডিঅ' বনাব আহিছোঁ তো ইয়াত আমি নেতা অভিনী ঘাট আৰু মাধৱ সেই কেদাৰ মন্দিৰত যাম তো আহকচোন এই কেদাৰ মন্দিৰত যাই আমি কেদাৰনাথতো যাম তো আপোনালোকৰ ছাপৰ্ট লাগে কেৱল ব্লগ ভিডিঅ'টো চাই থাকক ইয়াতে এটা জিৰণি চৰা আছে তো আমি খোজকাঢ়ি আহিছোঁ তো এনেকৈ কোনোবাই খোজকাঢ়ি আহিলে ইয়াত বহিব পাৰে জিৰাব পাৰে তো জিৰাবৰ বাবে এইটো বহুত ধুনীয়া জিৰণি চৰা ভাল লাগিল তো আহিছোঁ আমি ফাইনেলি অলপ আছে আৰু 1 কিলোমিটাৰ আছে বোধহয় তো যাই আছোঁ আমি তো ধুনীয়া ধুনীয়া পাহাৰ আছে তো পাহাৰত জাৰ্ণি কৰি বহুত ভাল লাগে মোৰ আৰু অলপ আশৰ পৰা চিৰি উঠিব লগা আছে প্ৰথমে কেতিয়া চিৰি আছে সেইটো নাজানো এইটো সোধা নাই বৰ্তমানলৈকে সোধাকলৈ মানে মানুহ মানে বেছি তো আৰু বহুত চিৰি ধীৰাজ ষ্টিং খাব লাগিব আজি ষ্টিং খাব লাগিব আজি ছাৰপ্ৰাইজ এইটোৱে মন্দিৰ গাইছ চাব পাৰে এই জয় দুৰ্গা দেৱালয় বহুত ভাগৰ ধৰিল সেয়া মহাদেৱৰ মূৰ্তি গাইছ একদম গৰমতে মুখ খাম ধৰি গৈছে তো গাইজ এই খাম চাব পাৰে বহুত খাম ওলাইছে তো আহিছোঁ ইয়াত কেদাৰ মন্দিৰলৈ আহিছোঁ চবৰে ইয়াত কেদাৰ মন্দিৰ লিখা আছে চাওকচোন ভিতৰলৈ সোমাই যাওক ব'লা এটা ভাগৰুৱা অনুভৱ হৈছে মানে বহুত ট্ৰেভেল গাইজ চাবৰে ইমান ধুনীয়া মন্দিৰটো ভিতৰত কেমেৰা অলপ নাই তো ইয়াৰ পৰা জুম কৰি দেখুৱাইছোঁ ইমানেই ভাল লাগিছে ইমান ধুনীয়াকৈ সজাইছে মন্দিৰটো আৰু ইয়াত ধুনীয়া ধুনীয়া মানে और ये टेम्पल আছে তো সেইপিনে আছে নেকি मतलब यहाँ पे छोटा छोटा बहुत टेम्पल है हम दिखा ठग गया है यहाँ पे ये बोली विधान है यार Oh, actually, this is the important. बोली विधान है तो ইয়াত কি ধুনীয়া ঠাই কি ধুনীয়া চাব পাৰে কি কম আৰু বহুত ধুনীয়া ঠাই बहुत तो भाई लोग हम वीडियो बना कर थक गए हैं तो आ रहे बद नीचे या देखो बद नीचे चलना पड़ेगा अब तो गा धो के आया था इतने भी गा धुआ खामे दी गा धुआ घर में पानी दी गा धुआ जाके और पानी दी गा धुना पड़ेगा सारे कैमेरा इनके कॉपी ऐसे कोई बहुत तलत नामी जाए स्वामी बहुत बात दसी गाइस तথাপি আপোনালোকৰ কাৰণে ওই চাব পাৰে কিমান ধুনীয়া জায়গা বহুত ধুনীয়া জায়গা এ শিৱ মন্দিৰ তো এছৰ পৰা দেখুৱাই দিওঁ ৰ'ব তো এইটো মন্দিৰ ধীৰাজ গ'ল ভিতৰত তো গাইস সাগৰটোৰ কাণৰ কাষত কিবা মানে মনৰ আশা গ'লে বোলে ফলে কিবা এটা ৰ'ব Vlog ke channel terus mendekat dulu jauh.
বোলে মই শুনা মতে ইয়াত কেমেৰা লৈ মানে কোনো ভিডিঅ' কৰিব অহা নাই। প্ৰথম আহিছোঁ মই আৰু ধীৰাজ। তো দেখুৱাব পাৰে ইয়াত ককা এজন লগ পালোঁ। ককা আপুনি অলপ ভালকৈ কৈ দিয়কচোন ইয়াৰ বিষয়ে। কৈ দি আছোঁ। তেওঁ ককাক লগ পালোঁ। এইখিনি কি জেগা বুলি কয়? এইখিনি লগত এইটো এই লাল দাগ দিছিল মানুহে গছকতে এইটো সিন্দুৰটো উঠি গৈছে। গতিকে এইটো হ'ল নাক যোৱা ৰাস্তা কেদাৰনাথ মন্দিৰলৈ। খচিছো আগতো নহয় নাই, তথাপি আপুনিতো জানিতো সঁচা নাই। জানি সঁচা নাই। সিহঁতৰ লোৱা নাক গৈছিল নেকি? তাই মানে যেতিয়া চান্দু সদাগৰৰ সপ্তম পুত্ৰ খালে। এক ছেকেণ্ড ৰ'বচোন। এই চিনটো চাব পাৰে। এই চিনটোৰে নাক গৈছিল। তো এইটো নাক গৈছিল। গতিকে বাওঁহাতে ধৰি আছে হেৰি লক্ষিন্দাৰ বাওঁহাতে আছে। বাওঁখন লক্ষিন্দাৰৰ মূৰত দি আছে। চাব পাৰে লক্ষিন্দাৰৰ মূৰত দি আছে আৰু তেওঁৰ মূৰত এই হেৰিখন ধৰি আছে চন্দ্ৰ তেওঁৰ কিৰীটিখন। গাইজ জোতাযোৰ খুলি লওঁ ৰ'ব গাইজ। ফাৰ্ষ্টে জোতাযোৰ খুলি লওঁ তাৰপিছত যাম। ককাই ভালকৈ বুজে। তো গাইজ আমিও চেৰাই আহিলোঁ। আমিতো গম পোৱা নাছিলোঁ গাইজ। ইয়াৰ ককাজনে ক'লে সেৱা ল'বা, তুমি যাওঁতে এবাৰ সেৱা ল'বা। চব দশমৰ জানো হ'ব। আগে তোমাক পাটনাখনৰ বিষয়ে দেখানো। অসমৰ আটাইতকৈ 1950 চৰ্দাৰক দক্ষিণ দুৱাৰৰ কাষে দি পহৰা দি থাকিব দিছিল। এইখন ভেলখন ন? কৈছে যে তহঁতে 70 টকা পহৰা দি থাকিব। হিমে চৰাইটো এইটো কিমান ডাঙৰ চৰাই বলক তললৈ নামি যাওঁ আমি। নহ'লে কোন মানে বেলেগ কাৰণ নাই ধৰি কিবা এটা কথা